নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এয়া বনাইছোঁ খাচী মাংস। মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই ভাল পাব। এয়া মই প্ৰথমতে মাংসখিনি ভালদৰে ধুই চাফা কৰি ল'লোঁ। 1 কেজি আছে মোৰ খাহী মাংস। এইখিনি মই ভালদৰে চাফা কৰিলোঁ। এতিয়া এইখিনি মই মেৰিনেট কৰি ল'ম। আপোনালোকে নিশ্চয় জানেই এই যিমান সময় মেৰিনেট কৰি থ'ব পাৰি তেতিয়া এই মাংসখিনি খাবলৈ বেছি সোৱাদ হয়। খাচী মাংস আপোনালোকে যিমান ধুনীয়াকৈ মেৰিনেট কৰি যিমান সময় ৰাখিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰে। এয়া মই সকলো প্ৰকাৰৰ আপোনালোকে নিশ্চয় দেখিছেই। নিমখ হালধিৰ পৰা ধৰি জীয়া জলকীয়া আৰু ধনিয়া অকণমান দিছোঁ, মিট মছলা আৰু অকণমান তেল, অলপ পিঁয়াজ কাটি দিছোঁ, কেঁচা জলকীয়া দিছোঁ 5-6টামান। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। হাতেৰে সানিলে নিশ্চয় ভাল লাগে আপোনালোকৰ, নহয়নে? চামুচে সানিলে ইমান ভালদৰে সানিব পৰা নাযায়, সেইকাৰণে ময়ো হাতেই ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে সানিম। সানি পেলাই আপোনালোকৰ যিমান দেৰি থ'ব পাৰে সিমানেই মাংসখিনি সোৱাদ হ'ব। এয়া মই 1 ঘণ্টামান মেৰিনেট কৰি থ'লোঁ। তাৰপিছত মই এতিয়া কুকাৰতে বনাম। খাহী মাংস এনেই বহুত সময় সিজাব লাগে, নহয়নে? অকণ কুকাৰত বনালে অকণমান সহজ হয়। ইয়াতে মই গোটেইখিনি গৰম মছলা দিছোঁ। আদা নহৰু পিছত দিম। এতিয়া মই গৰম মছলাখিনি দি দিছোঁ। ইয়াত তেজপাত দিছোঁ, শুকান জলকীয়া আৰু লং, ডালচেনি, ইলাচি এইখিনি মই তেলতে দি দিছোঁ আৰু কেইটামান গোটা জালুক। এতিয়া মই ইয়াতে দিছোঁ 4টা মিডিয়াম চাইজৰ পিঁয়াজ দি দিছোঁ। অলপ পিঁয়াজ মই মেৰিনেট কৰোঁতেও দিছিলোঁ, এতিয়াও দিছোঁ আৰু অকণমান সৰহকৈ দিলে খাহী মাংসকণত ভাল লাগে নহয়নে? পিঁয়াজখিনি মই এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। আপোনালোকেও বনাই নিশ্চয় মোতকৈ ভালদৰেহে বনাই খায়, তথাপিও মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এয়া অকণমান চেনি তেলতে দি দিছোঁ। প্ৰথমতেই দিব লাগে, হ'লেও এতিয়া দিলেও কোনো কথা নাই। এইখিনি মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। ইয়াতে মই এতিয়া আদা নহৰু যি থেতেলিয়াই থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম। ইয়াত মই দি দিছোঁ মান ধনিয়া পাত, এনেকৈ দীঘলে তেলতে দি দিছোঁ। মান ধনিয়া যোনটো গোন্ধ আপোনালোকে নিশ্চয় জানে, অকণমান ষ্ট্ৰং। ইয়াত তেলত দি দিলেও ইয়াৰ গোন্ধটো ধুনীয়া আহে। মই পিছতো দিম, কিন্তু তথাপিও তেলতে কেইখিলামান দি দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ম। তাৰপাছত এয়া মই যি মেৰিনেট কৰি থৈছিলোঁ মাংসখিনি সেইখিনি ইয়াতে দি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে জনাব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোক আগবাঢ়ি যোৱাত আপোনালোকে যাতে নিশ্চয় সহায় কৰে। এয়া মই এইখিনি ভালদৰে ইয়াতে বহাই দিলোঁ। এতিয়া মই এইখিনি মিডিয়াম টু ল' ফ্লেমত, একদম ল' নকৰোঁ, হাই টু মিডিয়াম ক্ষমা কৰিব, হাই টু মিডিয়াম ফ্লেমত মই অকণমান ভাজিম। ইয়াতে মই অকণমান গৰম মছলা দি দিছোঁ। মিট মছলা আৰু গৰম মছলা দুইবিধ আৰু অকণমান দি দিছোঁ। মই বহুতখিনি মছলা যিহেতু মই সৰহকৈ দি মেৰিনেট কৰি থৈছিলোঁ, এতিয়া সেইকাৰণে বিশেষ মছলা দিবলগীয়া হোৱা নাই। এইখিনি ভালদৰে ভাজিম। খাহী মাংসখিনি আপোনালোকে যিমান সময় ভাজিব পাৰে সিমানেই ভাল, খাবলৈ সোৱাদ হয়। কেৰাহীটো বনাব পাৰে, তেতিয়া অকণমান সময় বেছি লাগে। মই এতিয়া এনেকৈ ঢাকনিখন ভালকৈ ঢাকি দিয়া নাই, অলপ ওপৰতে ঢাকি দিছোঁ। ঢাকি দি মই এইখিনি অলপ ভাজি ল'ম। এয়া মাংসখিনিৰ পৰা তেল আৰু পানী ওলাইছে, দেখিছেনে? ইয়াতে মই আলু কেইপিচমান দি দিছোঁ। মই এনেদৰে ভাজি থাকিম মাংসখিনি। অলপ ঢাকি দিম, ঢাকি দি ভাজি থাকিম। ইয়াৰ ৰস ওলাইছে, দেখিছেনে? ইয়াৰ পৰা যিটো পানী ওলাইছে, আৰু মই ইয়াতে অলপ পানী ব্যৱহাৰ কৰি দিছোঁ। এতিয়া মই ঢাকোন দি চিটি লগাই দিম। মই পানী দি দিলোঁ ইয়াতে। মোৰ যিহেতু ভজা হৈ গৈছে, মই ঢাকি দিছোঁ।
মই 4-5টা হুইচেল আহিবলৈ দিম। খাহী মাংসটো সিজোতে যিহেতু অকণমান সময় লাগে, কুকাৰত দিলে অকণমান সহজ হয় আৰু এনেকৈ 4-5টা চিটি লগাই দিয়াৰ পিছত বহুতখিনি সহজ হৈ পৰে। ইয়াত দেখিছেনে কেনেদৰে সুন্দৰকৈ উতলি আছে। ইয়াতে মই কেঁচা জলকীয়া অলপ ফালি দিছোঁ। কেনেকুৱা গৰম মছলা আকৌ দি দিছোঁ আৰু এয়া জলকীয়া গুড়ি দি দিছোঁ। এইটো ৰঙৰ কাৰণে দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। সেইখিনি মই আকৌ অলপ সময় ভাজি থাকিম, এনেকৈ উতলাই থাকিম মানে। সেইখিনি উতলি আছে। খাহী মাংসৰ অকণমান জোলকণ থাকিলেহে ভাল লাগে, সেইকাৰণে মই অকণমান জোল থৈছোঁ। উতলি আছে। এনেদৰে অলপ সময় উতলাম। 10-15 মিনিটতকৈ বেছি সময় মই এনেদৰে উতলাইছোঁ আৰু শেষত 1 চামুচ গৰু ঘিউ দি দিছোঁ আৰু মান ধনিয়া কাটি ইয়াতে দি দিছোঁ। দিয়া মই এইখিনি নমাই ল'ম আৰু এয়া মই পৰিৱেশন কৰিবলৈ লৈছোঁ। ভাতৰ লগতে মই এয়া দিছোঁ। এয়া দেখিছেনে কি সুন্দৰ হৈছে, কালাৰটোও ভাল হৈছে। অকণমান নেমু জলকীয়াও দি দিছোঁ লগতে। তেনেই সহজ নহয়নে? এনেদৰে বনাই খাবচোন, খুব ভাল লাগিব। আপোনালোকেনো কেনেদৰে বনাই খায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।